হেল্ল' এভৰিৱান, আপোনাক সকলোকে নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ মোৰ দীপনয়না চেনেললৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে কুশলে আছে। আজি এয়া বনাওঁ বলক আমাৰ পাকঘৰৰ পৰা হাঁহৰ মাংস। হাঁহৰ মাংস এনে দেখি লোভনীয় হৈছেনে ৰাইজ? তো এইফালে হাঁহ বনাবলৈতো হাঁহটো কিনি আনিলোঁ ন। তো এতিয়া এই হাঁহটো কিনি আনিলোঁ যেতিয়া তাক এতিয়া কটা বাচা চাফা কৰি লোৱা কামখিনি আৰম্ভ হৈ গ'ল। তো এইফালে মই আলুৰ বাকলিও গুচাবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া মায়ে ক'লে যে বাৰীত কোমোৰা লাগিছে। তো সেই বুলি গম পাই বাৰীৰ পৰা কোমোৰাটো আনিবলৈ গ'লোঁ। তো ইয়াক নক'ব আকৌ কোমোৰাটো সৰু হয়, বাৰু যিয়ে নহওক, সৰুৱে হওক ডাঙৰে হওক, কোমোৰাই ন। তো তাৰপিছত এয়া বাবুৱে এনেদৰে চাফা কৰিবলৈ আৰম্ভ কৰি এইফালে হাঁহটো অকণ পুৰি দিবলৈ। এই যে কাষত যে ৰুমবোৰ লাগি থাকে এইবোৰে বহুত দিগদাৰ কৰে। এইবোৰ থাকিলে একেবাৰে খাব ভাল নালাগে। তো এনেদৰে চুৰিৰে মানে তাক চাফা কৰি দিব লগা হৈছে, পটককৈ এৰি অহা নাই। তো এতিয়া এনেদৰে সি কাটিবলৈ আৰম্ভ কৰিলে। কাটা মানুহটো সিয়ে হয় ন, সিয়ে কাটিব জানে। তো তাকে কাটিবলৈও দিলোঁ, সি কাটিলে। লগতে এতিয়া বাকীখিনি মছলা ৰেডি কৰি লওঁ। এইফালে পিঁয়াজ লৈ লৈছোঁ ডাঙৰ চাইজৰ 3টা, লগতে আদা নহৰু অকণমান সৰহকৈ লৈছোঁ, জলকীয়া, গোটা মছলা, লং ইলাচি, দালচেনি আৰু গোটা জিৰা, লগতে তেজপাত। এইফালে মাংস কটা শেষ হৈ গ'ল। তো সেইখিনি ধুনীয়াকৈ লৈ ল'লোঁ, এখন ৰেডি কৰি ল'লোঁ কাঁহী এখনত। এইফালে ভাবিলোঁ কি বাকীখিনি মছলা দিওঁ ইয়াতে মেৰিনেট কৰি লওঁ। তো মছলা দি মেৰিনেট কৰিবলৈ তাতে অকণ কাটি যে লৈছিলোঁ পিঁয়াজখিনি, তাৰে অকণমান পিঁয়াজ দি ল'লোঁ, আদা নহৰু থেতালি লৈ ল'লোঁ। তাৰপিছত কাশ্মীৰী কালাৰৰ কাৰণে কিন্তু কাশ্মীৰী পাউডাৰ মেইন দেই ৰাইজ। জোখমতে এতিয়া ইয়াতে নিমখ ব্যৱহাৰ কৰিছোঁ। এই নিমখ লগতে হালধি দি লৈ এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি, বাবুৱে দিলে বাৰু, যিহেতু কাটি চাফা কৰি দিলে। তো সেইখিনি মেৰিনেট কৰি দিলোঁ। এইফালে কেৰাহী বহাই দিলোঁ। কেৰাহী পূৰা একদম গৰম হৈছে দেই। তাতে গৰম তেল দি তাত তেল দিলোঁ, তেলখিনিও গৰম হ'ল। পিঁয়াজ লগতে ইয়াত তেজপাত, লগতে কি কয় এইটো পাহৰিয়ে থাকিলোঁ নহয় ৰাইজ। এতিয়া এডিটিং কৰাৰ সময়ত গোটা মছলা আৰু লগতে কি কয় শুকান জলকীয়া দি ল'লোঁ। তো এতিয়া মাংস দিবলৈ হৈয়ে গ'ল নহয় ৰাইজ। এয়া মাংসখিনিও বহাই দিলোঁ। এইফালে পোহৰৰ কাৰণে মানে কি হ'ল, খিৰিকীখনেৰে পোহৰখিনি এনেদৰে আহিছে, সেইকাৰণে অকণমান দেখাত প্ৰব্লেম হৈ আছে বাৰু। তাৰপিছত এখন কাপোৰে ঢাকি দিলোঁ। তো এতিয়া ভাল হৈছে ৰাইজ দেখিবলৈকে, মানে পিকচাৰটো ক্লিয়াৰ আহিছে জানো, হয় নে নহয়? তো এতিয়া এনেদৰে এই মাংসখিনি বহাই অকণমান সময় লৰাই ল'লোঁ। এতিয়া 5 মিনিট সময় ঢাকনি এখন লগাই থোৱাৰ পিছত এয়া অকণমান তাৰ পৰা তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে। লক্ষ্য কৰিছেনে ৰাইজ? এয়া এনেদৰে 5 মিনিট সময় থকাৰ পিছত আকৌ এতিয়া আৰু এনেকুৱা লুক হৈ গ'ল ৰাইজ। তেল পূৰা ওলাইছে দেই হাঁহৰ পৰা। এতিয়া ইয়াতে কোমোৰা আৰু আলুখিনি দি লৈছোঁ। এইখিনি দি লৈ আকৌ ধুনীয়াকৈ লৰাই ল'লোঁ অকণমান সময়। তাৰপিছত পূৰা জুই লাগি দিছোঁ দেই ৰাইজ। হাঁহৰ মাংসত পূৰা জুই লাগিব। এনেদৰে মাংসখিনি কিছু সময় ভাজি থাকিম। এয়া মানে ধুনীয়াকৈ তেল ওলাই হাঁহৰ লগত, মানে আলুটো অকণমান সিজা টাইপৰ হ'ব লাগিব। তো তেতিয়ালৈকে মাংসখিনি ভাজি ল'ম। এয়া হাঁহৰ মাংস ভাজা আমাৰ হৈয়ে গ'ল। এতিয়া ইয়াতে আমি পানী এড কৰিম। পানী কিন্তু পূৰা 1 কেৰাহী দিছোঁ দেই ৰাইজ। 1 কেৰাহী পানী দি উতলি তাৰ পৰা আধা কৰিব লাগিব ন। আগৰ আমাৰ আইতাসকলে কেনেকৈ বনাইছে, একেবাৰে বহুত পানী দিব, তাৰপিছত তোলাই অকণমান তেনেকুৱা আঞ্জাখনৰ সোৱাদেই বেলেগ ৰাইজ। এয়া ইফালে যে গোটা মছলাখিনি লৈছিলে সেইখিনি অকণমান থেতালি ইয়াতে দি দিলোঁ। আঞ্জাৰ কালাৰ দেখিছেনে ৰাইজ? এয়া মোৰ এডিট কৰোঁতে নক'ব আৰু, দুবাৰমানটো ক'লোৱে, মোৰ এতিয়াও মানে খাব মন গৈ আছে। তো আৰু যিয়ে নহওক, এয়া মোৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে পৰিৱেশন কৰোঁ। একচুৱেলি কি জানে, হাঁহৰ মাংসটো সদায় অকণমান ঠাণ্ডা হ'লেহে খাই ভাল লাগে ন। ৰাতি বনাই ৰাতিপুৱা খাবলৈ কিন্তু তেনেই সোৱাদ। তো বাৰু যিয়ে নহওক, এতিয়া আৰু হাঁহৰ মাংসটো থৈ বেলেগ আঞ্জাৰে খাম নেকি? হাঁহেৰে খাওঁ নে কি কয়? ভাজি লৈ আহিছোঁ দেই ৰাইজ।